মোৰ নিচিনা নতুনকৈ ভিডিঅ' বনোৱা কোন আছে জনাবচোন দে। এই বেকগ্ৰাউণ্ড বিচাৰোঁতে আধা ঘণ্টা 1 ঘণ্টা সময় গুচি যায়গৈ। নমস্কাৰ জনাইছোঁ সকলোকে। মই মৌচুমীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বনাম কণী নিদিয়াকৈ কেক, একেবাৰে নিৰামিষকৈ বনাম। কিছুমানে বিচাৰিলে কণী নিদিয়াকৈ কেক, মই কেইবাটাও ট্ৰাই কৰি চাইছিলোঁ, এইটো একেবাৰে পাৰফেক্ট হৈছে। একেবাৰে কেইটামান বস্তু লাগে এগলেছ কেক বনাবলৈ, আৰু এনেকৈ বনালে স্পঞ্জি হ'বই। চাওঁচোন নহওক কেনেদৰে মই বনালোঁ কেকটো। ইয়াতে মই ময়দা লৈছোঁ 1.5 কাপ লৈছোঁ, আৰু বেকিং পাউডাৰ লৈছোঁ 1 চামুচ, চেনি লৈছোঁ আধা কাপতকৈ অলপ বেছি, আৰু মিল্কমেড লৈছোঁ আধা কাপ, আৰু ৰিফাইন লৈছোঁ 1/3 ভাগ। এতিয়া এইখিনি মিক্স কৰি লৈছোঁ, আৰু ইয়াতে দি দিছোঁ গাখীৰ 1 কাপ। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম, আৰু ইয়াতে দি দিছোঁ ময়দা আৰু বেকিংখিনি, এইখিনি আধা দি লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। দেখিছে নহয় উইক্সডাল মই কেনেকৈ ঘূৰাইছোঁ, অকণমান ঘূৰাই অলপ আকৌ দাঙি দিছোঁ। এইখিনি আৰু বাকী থকা মিশ্ৰণখিনি মই দি দিলোঁ ময়দাখিনি, আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া এটা বাতিত মই কাগজ এখন পাৰি লৈছোঁ ধুনীয়াকৈ, আৰু দি দিছোঁ বেটাৰখিনি, আৰু এটা চচপেন পাতি লৈছোঁ। তাৰ ভিতৰত মই এডাল ষ্টেণ্ড বহাই দিছোঁ, আৰু এইফালে কেকৰ টিনটো দি দিছোঁ। এইফালে আমাৰ কেকটো ৰেডি হৈ গ'ল। মই এখন চুৰিকটাৰে চাৰিওফালে এৰুৱাই ল'লোঁ। এতিয়া কাগজখনো এৰুৱাই দিছোঁ। দেখিছেনে কেকটো কিমান ধুনীয়া স্পঞ্জি হৈছে, আৰু এনেকৈ বনাই চাব আপোনালোকে। বহুতে নাখায় কণী দিয়া কেক, কণী নিদিয়া কেকে বিচাৰে। আৰু মই আইচিঙৰ ভিডিঅ' এটা ভালদৰে লৈ আহিম। এতিয়া এইটো মই এনেই চিম্পুলকৈ দেখাইছোঁ, মানে ভিডিঅ'টো কমপ্লিট নহ'লে আৰু ক্লিপখিনি ডিলিট হৈ গ'ল, সেইটো কাৰণে মই এনেকৈ দেখাইছোঁ। পিছত মই নেক্সট এটা ভিডিঅ'ত লৈ আহিম। এইফালে আমাৰ কেকটো ৰেডি হৈ গৈছে, আৰু কেক বনোৱাৰ পিছত কি দখা হয় দেখিছেনে পাকঘৰটোৰ অৱস্থা। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।